ফাইনেলি আমাৰ পেকিং হৈ গ'ল। আজি আমি গৈ আছোঁ মুম্বাইলৈ, মুম্বাই নাছিক। তো তাত খেল আছে, টং ইন মোডৰ নেশ্যনেল চেম্পিয়নশ্বিপ গেম আছে। তো তাৰে কাৰণে আমি আজি ৰেডি, একদম পেকিং ৰেডি। তো এতিয়া ব'লক আমি যাওঁ। আমি ৰেডি এতিয়া নাছিকলৈ যাব টং ইন মোডৰ খেলৰ কাৰণে। তো ৰেডি গাইজ? আমি বৰপেটাৰ পৰা ৰেডি আৰু এতিয়া যাম আমি বৰপেটা ৰোড ষ্টেচনলৈ। তাত আমাৰ অসমৰ বাকীবিলাক টীম আহি ৰেডি হৈ আছে। তো আমাৰ এতিয়া ইয়াৰে পৰা আমি গোটেইবোৰ যাম, যাই তাত আৰু আছে গোটেইকেইটা লগ হৈ একেলগে আমি তাৰ পৰা আৰু ট্ৰেইনত উঠিম। আজি 7:30 বজাত ট্ৰেইন ন, 7:30 মানত ট্ৰেইন আছে। তো ব'লক চাওঁ। ৰেডি গোটেইবোৰ, একদম ড্ৰেছ পাতি কৰি গোটেইবোৰ একেলগে একদম ৰেডি। তো আমি যাই আছোঁ এতিয়া টং ইন মোডো খেলিবলৈ মুম্বাই। তো আমি অসমৰ গোটেই টীম 126 জন এতিয়া ৰেডি। এতিয়া যাম আমি ক'লৈ? আৰে ভাই মাৰ্চিলাটো মানুহ ইমান লাহে হ'ব নেকি? ক'ত যাম? চাউণ্ড। তো আমি ৰেডি মোটামুটি। এতিয়া আমি ফটোশ্বুট কৰিম, ভিডিঅ' কৰিম, তাৰপিছত আমাৰ ট্ৰেইন আহিব, ট্ৰেইনত আমি উঠি গুচি যাম। তো আমাৰ খেল আছে মহাৰাষ্ট্ৰত নাছিকত। তো আহক চাওক। 8, 9, 10 অক্টোবৰ তাৰিখত মহাৰাষ্ট্ৰৰ নাছিক চহৰত 8ম ৰাষ্ট্ৰীয় চাব জুনিয়ৰ, চিনিয়ৰ আৰু কেডেট থকা টং ইন মোডো মাৰ্চেল আৰ্ট চেম্পিয়নশ্বিপ হৈ আছে। তাৰ বাবে আমি টং ইন মোডো অসম সন্থাৰ ফালৰ পৰা 126 জনীয়া খেলুৱৈ দল এটাই আজি ৰাওনা হ'ম। তাৰ লগতে আমাৰ 16 জন প্ৰশিক্ষক আছে। আমি আজি লোকমান্য তিলক ট্ৰেইন যোগে বৰপেটা ৰোডত আমি ষ্টেচনত আমি মিলিত হৈছোঁ। ইয়াৰ পৰা অসমৰ আটাইখিনি খেলুৱৈ ইনষ্ট্ৰাক্টৰ গৈ আমি নাছিকত হ'ব লগা 8ম ৰাষ্ট্ৰীয় টং ইন মোডো চেম্পিয়নশ্বিপলৈ আমি আগবাঢ়িম। আমি আশা কৰিছোঁ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থা, ভাৰতীয় স্কুল ক্ৰীড়া সন্থাৰ অধীনত অন্তৰ্ভুক্ত টং ইন মোডো মাৰ্চেল আৰ্টছ গেমখনত আমাৰ অসমৰ পৰা যিখিনি খেলুৱৈ যাব, আটাইখিনি যেন ভাল খেল পৰিৱেশন কৰি সোণৰ পদক অৰ্জন কৰি অসমলৈ সুনাম কঢ়িয়াই আনে। তাৰ বাবে আমি আমাৰ যিখিনি প্ৰশিক্ষক, মোৰ লগত আছে হৃদয়ানন্দ দাস, অভিজিত দেউৰী, জয়ন্ত ঠাকুৰীয়া, সঞ্জয় মহতো, সঞ্জয় শৰ্মা, মনোজ বড়ো, বিমল দাস আদি কৰি নৱ শৰ্মা, আমি যিখিনি ইনষ্ট্ৰাক্টৰ আছে কোকৰাঝাৰৰ অশোক বৰ্মন, আটাইখিনি আমি টিমটোক লৈ গৈ আছোঁ। আশা কৰিছোঁ এওঁলোকে ভাল খেল পৰিৱেশন কৰি, ভাল পাৰফৰ্মেঞ্চ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিব। ইতিমধ্যে আমাক আজি এই আটাইখিনি দলটোক, এই যিখিনি খেলুৱৈ বিভিন্ন দলংগঠন, বিভিন্ন ক্ৰীড়ানুষ্ঠানে দিয়ে অভিনন্দন জ্ঞাপন কৰিছে। আটাইখিনিলৈ আমি টং ইন মোডো অসমৰ ফালৰ পৰা তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যেন খেলুৱৈসকলক আশীৰ্বাদ প্ৰদান কৰে, যেন 8, 9, 10 যিখন খেল হ'ব সেই খেলখন যে ভাল পাৰফৰ্মেঞ্চ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিব পাৰে। তাৰ বাবে আমি অসমৰ ৰাইজক আশীৰ্বাদ বিচাৰিছোঁ। খেলুৱৈসকলক এটা আশীৰ্বাদ কৰিব যেন অনাগত দিনত এই যিখিনি খেলুৱৈ, এই খেলুৱৈ দ্বাৰা যেন আমি ভৱিষ্যত অলিম্পিকলৈ গৈ আমাৰ ভাৰত তথা অসমলৈ সুনাম কঢ়িয়াই আনিব পাৰোঁ। তাৰ কাৰণে আমি কোচসকলে অপ্ৰাণ চেষ্টা কৰি আছোঁ আৰু খেলুৱৈসকলে তাক আমাক সহযোগ কৰি আছে। সেইবাবে আমি আটাইখিনি খেলুৱৈক অভিনন্দন জ্ঞাপন কৰিছোঁ, সকলোৱে ভাল খেল পৰিৱেশন কৰি অসমলৈ সুনাম কঢ়িয়াই আনে। জিন্দাবাদ 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 অসম জিন্দাবাদ জিন্দাবাদ।
আমাৰ আজি ৰাতিৰ খাদ্য খাহী মাংস, এইটো ৰুটি আৰু আলু ভাজি, এইটো ট্ৰেক্টৰ আৰু এইটো চাগে মাছ আছে চাগে, এইটো ভাত, এইটো মাংস লোকেল মুৰ্গী আৰু মাছ। আজি বুধবাৰ, বুধবাৰে ছাৰ খাব পাৰে না, বুধবাৰে খায়। এইটো কি সৰু মাছ, সৰু মাছ। এনেকৈ আমি আজি ফাৰ্ষ্ট দিনৰ ৰাতিটো এনেকৈ আমি ভাত খাই আজি খাম। কালি মেবি আজি ৰাতি আমি বিহাৰ ক্ৰছ কৰি কালি ৰাতিটো কেনেকুৱা হয় আৰু চাওঁ। আজি ধুনীয়া খাদ্যৰে খাই এতিয়া আমি শুই যাওঁ। বলক আমি কি হয় আৰু চাওঁ। থেংক ইউ ফৰ ৱাচিং। এতিয়া 6টা বাজিলে, আমি আহি কাতিহাৰ ষ্টেচন পাৰ কৰিলোঁ। এতিয়া আমি গৈছোঁ 10টামান বজাত আমি পাটনা পামগৈ। ৰাতিপুৱা নাস্তা পানী হৈ গ'ল একদম টপ গোটেই উঠিলে। গা পা যদি পাটনাত অলপ টাইম ৰৈ আমি গা পা ধুই ল'ম, ধুই লৈ বাকী আৰু আগৰ ৰাস্তা আমি আৰম্ভ কৰিম। ব'লক আৰম্ভ কৰোঁ। টাকা দোকান দিবি না 700 পৰা ধৰিছোঁ 200 টকাত দি গৈছিল। ভাল লাগে কিন্তু মানসি বলো মানসি ইয়ারে মানে কি উঠে ফেললি তুমি কি খুশি একবারে একটা যে আমার